আমি আপোনালোকক দেখাই আছোঁ তাৰ মাধ্যমে আপোনাৰ হয়তো ডিগ্ৰী ছাৰ আমাৰ প্ৰিন্সিপাল ইয়াত উপস্থিত আছে ইয়াৰ উপলক্ষে হয়তো আমাৰ যিটো কলেজৰ প্ৰিন্সিপাল ছাৰে ডাঙৰীয়া ইয়াতকৈ হয়তো ৰিটায়াৰ হৈ কথা আৰু গৈ আছে চাৰিচকীয়া বাহনত যাত্ৰা কৰি হয়তো ঘৰৰ পৰা এটা বাহনত ৰেডি হৈ আছে তাৰ উপলক্ষে আমাৰ ছাৰে কি কয় আমাৰ ছাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ ছাৰ বহুত একেবাৰে বহুত ক'ব লাগে নাই তো ছাৰ কি কয় ইয়াৰ উপলক্ষে ধন্যবাদ হয় আমি আপোনালোকক দেখাইছোঁ বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰী হয়তো স্কুলৰ পৰা আহি ইয়াত উপস্থিত আছিলে তো ইয়াৰ পৰা হয়তো গৈ আছে ছাৰে যাত্ৰা কৰি ঘৰলৈ ৰিটায়াৰ হৈ কেনে তো সকলো ধৰণে ষ্টুডেণ্ট ফ্ৰেণ্ডে ইয়াত আহি কেনে জমা হৈছিল তো জমা হৈ ৰাস্তা সমূহ দেখা গৈছে লাখবিলাকে ষ্টুডেণ্ট ইয়াতে ভিৰ কৰিছে কিয় নহয় আমি আপোনালোকক দেখাইছোঁ লস্কৰ ব্লগাৰ ইউটিউব চেনেল ফেচবুক ইনষ্টাগ্ৰাম তো আপোনালোকে নপাহৰি চাই থাকিব আমি আপোনালোকক দেখাইছোঁ ইয়াৰ মাজতে আমাৰ ফ্ৰেণ্ডবিলাকে ষ্টুডেণ্টে কি কয় আপোনালোকক কেনেকুৱা লাগিছে আমাৰ ছাৰে আজি অৱসৰ লৈ আছে ৩২ বছৰ আমাৰ এইখন বিদ্যালয়তে কৰ্মজীৱন কৰি তাৰপিছত আমাৰ দুয়োখন কলেজখন আমাৰ প্ৰিন্সিপাল ছাৰে প্ৰতিষ্ঠিত কৰিছে আমাৰ কনিষ্ঠ আৰু জ্যেষ্ঠ দুয়োখন বিদ্যালয় তেওঁ নিজে হাতেৰে গঢ়িছে যিটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমি এনেকুৱা কোনোদিন শিক্ষক দেখা নাই যিজন শিক্ষকে আমাক লাঠিৰে দৌৰুৱাই ক্লাছ কৰোৱাইছে মই জীৱনত এনেকুৱা শিক্ষক দেখা নাই যিজন ছাৰৰ কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ এইজন ছাৰৰ কথা মই কেনেকৈ আৰু কোৱাম এইখানতে আপুনি ধন্যবাদ জনাইছে ন ধন্যবাদ ওকে থেংক ইউ আপোনাৰ নামটো কি শাহনাজ বেগম কোন ক্লাছত ফাৰ্ষ্ট ইয়াৰত বিজ্ঞান শাখা আপোনাৰ স্নেহ হাউচ শিক্ষাৰ্থী পাম ওকে থেংক ইউ তো আমাৰ হয়তো ষ্টুডেণ্টে ফ্ৰেণ্ডে কি ক'লে আপোনালোকে চালে ইমান ছাৰক বহুত ছাত্ৰ ছাত্ৰীয়ে ভাল পাইছে আৰু ভালৰ মাজতে কিন্তু তেওঁ কান্দি চিঞৰি এটা হয়তো আপোনালোকক কিবা জনালে মই ধন্যবাদ জনাওঁ এইটো এই চাইড যাব মানে তাই অগত যাব ইয়াৰ পৰা নিবেদন কৰিছে আমাৰ ষ্টুডেণ্টে সন্দুকপুৰ কনিষ্ঠ মহাবিদ্যালয় জুনিয়ৰ কলেজত ছাত্ৰ ষ্টুডেণ্টে তো কিবা ক'বলৈ আপোনালোকে কি কয় ইয়াৰ ওপৰত কিবা হ'লে কি কয় কিবা ক'বনে ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে ভাল লাগিছে হয় ছাৰৰ কাৰণে কিমান দুখ লাগিছে না মৰমৰ মাজেৰে কিমান জীয়াই আছিলে কিমান কটা দিন ইয়াৰ মাজতে আপুনি কি ক'ব ইয়াৰ উপলক্ষে অ'কে থেংক ইউ আপোনাৰ নামটো কি তো ঘৰ কোন দিয়া অ'কে থেংক ইউ বজাৰ আহি কেনে পালোঁ আৰু বজাৰৰ ভিতৰত যিকেইটা দোকানী হয়তো যিকেইটা আমাৰ ভাই বন্ধু আছিল তো ইয়াতে ৰাস্তাৰ মাজত আহি কেনে থিয়া দিছে ছাৰৰ দেখ পাৱাৰ কাৰণে ছাৰৰ যিহেতু হয়তো মায়া আৰু মমতা পাহৰি যাব নোৱাৰে আমিও যাব নোৱাৰোঁ হয়তো আমাৰ যিকেইটা ষ্টুডেণ্ট ফ্ৰেণ্ড এই সকলো আমাৰ বক্তব্য ডিষ্ট্ৰিক্টৰ যিটো হয়তো আমাৰ চবৰ যিটো ৰাইজে আৰু দৰ্শকে পাহৰি যাব নোৱাৰে ছাৰক কান্দি চিঞৰি ৰাস্তাৰ মাজত আহি কেনে থিয়া হৈ আছে চাওক হয় ছাৰে কিন্তু আহি কিনে ঘৰটো পালে আমি আপোনালোকক দেখাইছোঁ যে আমাৰ ভক্তৰবা বাজাৰৰ পশ্চিম ফালে ইয়াতে ছাৰৰ কৃষ্ণ হাউচটো হয় তো ঘৰ আহি পাইছে চাওক আমি দেখাইছোঁ ভিতৰ ফালে গৈছোঁ ঘৰত কৃষ্ণ হাউচ
খারাপ করে দেন